दिनैनि खौरां UPPL मुर्दाबाद माधव चंद्र छेत्री मुर्दाबाद ASGSU नि मुं लानानै माधव चंद्र छेत्रीनि न'आव सिनाय मोनै दुथांफोरा UPPL मुर्दाबाद माधव चंद्र छेत्री हुसियार लिरना गोसोम निशान गायना गालांदों। আজি সকলোকে ধন্যবাদ জনাইছো। বিশেষকৈ অতি দুৰ্ভাগ্যজনক ঘটনা আজি আমাৰ গৰুভাষা সন্মাননীয় আমাৰ MCLA মাধৱ চেত্ৰী ডাঙৰীয়াৰ ঘৰত আমি আজি দেখিবলৈ পাই অতি মৰ্মাহত হৈছোঁ, দুখিত হৈছোঁ আৰু লজ্জাজনক হৈছোঁ। আজি চাওক, আকসু চিৰাং জিলা সমিতিৰ উদ্যোগত আমি এটা ইয়াতে পাব্লিক গেদাৰিঙৰ এটা আয়োজন কৰিছিলোঁ। ইয়াত আমাৰ এটাই মোটিভ আছে, আমাৰ মানুহখিনিক জনজাগৰণ কৰা, সেইটোৱে আমাৰ মোটিভ। ইয়াত আৰু কোনো ধৰণৰ কাকো আঘাত হানাৰ মোটিভ আমাৰ নাছিল। আৰু ডেমক্ৰেটিক ৰাইট হিচাপে আৰু কোনো ধৰণৰ অধিকাৰ আমি বিচৰাটো আমাৰ সকলোৰে এটা কৰ্তব্য বা আমাৰ অধিকাৰ, সেইটো আমি সকলোৱে জানো। আৰু আজি যেনেধৰণে আজি ইয়াত আমাৰ মাধৱ চেত্ৰী ডাঙৰীয়াৰ ঘৰত আজি দুটা ক'লা পতাকা লগাই দুষ্কৃতিকাৰীয়ে আজি মই এই মঞ্চৰ পৰাই তেওঁলোকক সকীয়াই দিব বিচাৰিছোঁ। আপোনালোকে ৰাতিৰ আন্ধাৰত আহি কোনোজন ব্যক্তিৰ তাতে যদি আপুনি পতাকা লগাব বিচাৰে, আপুনি কিন্তু নপুংসক, আপুনি মানৱ হিচাপে নহয়। আপোনাৰ যদি দম আছে আপুনি দিনৰ ভাগত আহি আকসু চিৰাং জিলা সমিতিৰ সন্মুখত আপুনি থিয় হওক। আপোনাৰ যদি দম আছে আপুনি আমাৰ সন্মুখত আহি আপুনি কওক কি ক'ব লাগে। আজি এজন সন্মাননীয় ব্যক্তি, তেওঁ আমাক প্ৰতিনিধিত্ব কৰি আহিছে। আকসু কেন্দ্ৰীয় সমিতিৰ তেওঁ উপসভাপতি আছিল, তেওঁক আমি সন্মান কৰোঁ। তেওঁকে চাই আমি আজি সংগঠন কৰিবলৈ শিকিছোঁ। আৰু এনেকুৱা ধৰণৰ মানুহক যদি আঘাত হানিব বিচাৰে, সেই মানুহজনক কিন্তু আমি বিহিত ব্যৱস্থা ল'ম। আজি চিৰাং জিলা সমিতিৰ ফালৰ পৰা আমি জনাই দিছোঁ আপোনালোকক। আৰু লগতে এটা এজাহাৰ আমি চিৰাং জিলা সমিতিৰ ফালৰ পৰা সেই দুষ্কৃতিকাৰীৰ বিৰুদ্ধে আমি দাখিল কৰিম। লগতে আমি ৰাজহুৱা হিচাপেও সেই ব্যক্তিজনক যিমান সোনকালে পাৰোঁ আমি প্ৰশাসনক সহায় কৰি সেই দুষ্কৃতিকাৰীক আমি আইনী ব্যৱস্থা লোৱাৰ কাৰণে আমি চিৰাং জিলা সমিতিয়ে যত্ন ল'ম। ধন্যবাদ। ডাঙৰীয়াৰ ঘৰত আকসুৰ নামত মাধৱ চেত্ৰী হুচিয়াৰ বা বিভিন্ন কিবা লিখীয়া আকসুৰ বদনাম কৰিছে। ইয়াৰ দুটা হয়, চবকে নমস্কাৰ। আৰু এই আমাৰ যিটো দমাচি চলি আছে, এইটো বিহুৰ দিন হয়, তো চবকে বিহুৰ শুভেচ্ছা জনালোঁ পোনপ্ৰথমে। আৰু চবকে মই নৱবৰ্ষৰ শুভেচ্ছাও দিলোঁ, হেপী নিউ ইয়েৰ। আৰু আজি আমাৰ যিটো এটা দুৰ্ভাগ্যজনক কথা আমি জানিবলৈ পাইছোঁ, দেখিবলৈ পাইছোঁ। কাৰণ আমাৰ একেবাৰে সন্মাননীয় ব্যক্তি আমাৰ MCLA ডাঙৰীয়া, পলিটিকেল ছেক্ৰেটাৰী মাধৱ চন্দ্ৰ ছেত্ৰী ডাঙৰীয়াৰ এই যিটো বাসগৃহত গৰুভাষাত এনেধৰণৰ লজ্জাজনক কাণ্ড যিটো কৰিছে, আমি অল আছাম গোৰ্খা ষ্টুডেণ্টছ ইউনিয়ন BTC তৰফৰ পৰা, BTC ৰিজন তৰফৰ পৰা আমি ধিক্কাৰ দিব বিচাৰিছোঁ আৰু আহ্বান কৰিব বিচাৰিছোঁ যে এনেধৰণৰ কাণ্ড যাতে আগন্তুক কতো নঘটে। কাৰণ ইয়াতে আমাৰ স্পষ্ট ৰূপে লিখা আছে যে এটা ক'লা ঝণ্ডাত আপুনি দেখিবলৈ পাইছে, অলপ আগতে এইটো লৈ গৈছে আমাৰ পুলিচে, আকসু লিখা আছে। কেতিয়াও এনেধৰণৰ কাণ্ড আজিলৈকে হোৱা নাই আৰু হ'বও নোৱাৰে। কাৰণ ইয়াতে বিভিন্ন দল সংগঠনে ষ্টুডেণ্টছ ইউনিয়ন বুলি কোৱাৰ লগে লগে আকসু, এপছু, আসু সকলোৱে জানে যে আমাৰ মানে ডিচিপ্লিনটো কেনেকুৱা হয়। কেতিয়াও ক'লা ঝণ্ডাত আমি আকসু নিলিখোঁ বা এনেধৰণৰ আপোনাৰ মাধৱদাৰ চেত্ৰী মুৰ্দাবাদ বা UPPL তাতে লিখা আছে। আৰু চাওক, এটা ষ্টুডেণ্টছ ইউনিয়ন হোৱাৰ লগে লগে ছাৰক আমাৰ প্ৰমোদ বড়ো ছাৰ বা আমাৰ মাধৱ ছাৰবিলাকে আগতে এপছু আৰু আকসু কৰি আহা, তেওঁলোকেও জানে কেনেকৈ ডিচিপ্লিন দি আমি চলিব লাগে। আৰু কাৰো এগেইনষ্ট মাতিব লাগে ডাইৰেক্ট আহি মাতে। আমাৰ ষ্টুডেণ্ট ইউনিয়নৰ আপোনাৰ ইউনিট এপছুৱে হওক, ইউনিট আকসুৱে যিকোনো হওক, যদি ক'ব লাগে আহি ডাইৰেক্ট কয় যে এইটো বেয়া কাম কৰিছে, এইটোক আমি ধিক্কাৰ দিছোঁ। কিন্তু আহি ঘৰত আজিলৈকে তেনেকুৱা হোৱা নাই। আৰু আমি ভাবোঁ যে আকসু কৰ্মকৰ্তাই এইটো কৰিব নোৱাৰে। আৰু যদি বাই চান্স এইটো ক'ব নোৱাৰোঁ কি আমি ভগৱান ঈশ্বৰ নহয় যে আমি জানো যে এইটো নকৰিব বুলি, যদি বাই চান্স এনে ক্ষেত্ৰত যদি কোনোবা আকসু যদি ইনডাইৰেক্টলি লিপ্ত আছে, তেওঁ নিজে নকৰিব পাৰে, কাক বা উচতাই দি কৰিছে, যদি কাৰোবাৰ মানে দোষত কিবা কৰিছে যদি, তেনেক আমি কেতিয়াও ৰেহাই নিদিওঁ, তাৰ বিহিত ব্যৱস্থা কৰিব পাৰোঁ। আৰু আমি অলৰেডি এজাহাৰৰ কাৰণেও আমি চিৰাং জিলাই এজাহাৰ এটাও দিয়াৰ ব্যৱস্থা কৰিছে। আৰু এটা কথা আমি স্পষ্টকৈ ক'ব পাৰোঁ, আমি কিবা অধিকাৰ বিচৰা মানে এইটো নহয় যে কোনো জাতিক মানে জাতিৰ এগেইনষ্টত ক'ব। এতিয়া বড়ো আন্দোলনৰ ক্ষেত্ৰত জয় বড়ো হাৰণি কোৱাৰ লগে লগে জয় কোৱা গোৰ্খা আছিল, আপোনালোকে এইটো জানে। আৰু এতিয়া বুলি যে আমি UPPL চৰকাৰ যদি গো বেক কৰাৰ কাৰণে আমি তেনেকৈ অহা নাই। কিছুমান ক্ষেত্ৰত অধিকাৰৰ ক্ষেত্ৰত, কিছুমান ক্ষেত্ৰত ক'ব লগাত পৰে এইটো ডেমক্ৰেটিক ৰাইটছ। এইটো বুলি যে ঘৰে ঘৰে গৈ ক'ত বা পতাকা এইটো কৰিব, ইট ইজ ভেৰি ভেৰি আনফৰ্চুনেট। আৰু এইটো কৰিবই নোৱাৰে। আৰু যদি
কোনোবাই ইনডাইৰেক্টলি যদি লিপ্ত আছে তাক ধৰি আমি বিহিত ব্যৱস্থা কৰিম যেনেকৈ এফচুৱে কৰে যেনেকৈ আকচুৱে কৰে আচুৱে কৰে ব্যৱস্থা কৰিবই লাগিব নহ'লে আমাৰ সমাজখন থাকিব কেনেকৈ আমাৰ সমাজখন নাথাকে আজি আমি বড়ো গোৰ্খা একেলগে থাকিব লাগে জংঘলত যাওক যিকোনো জাগাত যাওক আমি একেলগে থাকিছোঁ যিহেতু এনেধৰণৰ কাণ্ডক আমি কেতিয়াও দিব নোৱাৰোঁ আৰু আমি এটা কথা স্পষ্টকৈ ক'ব বিচাৰোঁ যে মাধৱ চেত্ৰী ডাঙৰীয়া এটা পলিটিকেলি ভেৰি এৱাৰ্ড পিপল তেওঁ বহুত আজিলৈকে সংগঠনত এটা ভাইচ প্ৰেচিডেণ্ট হৈ বহুত কাম কৰিছিলে তাৰপিছত আজি তেওঁৰ ৱেল নন ফেচ আজি ৱেল নন ফেচ হোৱাৰ কাৰণে আজি পলিটিকেলি এটা ভাল এটা বেকগ্ৰাউণ্ড আছে আমি ৰেচপেক্ট কৰোঁ এট দ্য ছেম টাইম এটা কি হয় যে কেতিয়াবা অধিকাৰৰ ক্ষেত্ৰত কি হয় हेलो माधव छेत्री डांगरिया म जान्छु अब सकिँदेखि मिडियालाई दिँदैछु भयो अब সকলো কাৰণে চাইছে যিহেতু এতিয়া আমি যদি তেওঁৰ এগেইনষ্ট কৰাৰ লগে লগে কিন্তু তেতিয়াও কোনো এটা আকচুৱে কাকো ডাইৰেক্টলি এগেইনষ্ট কৰিব নোৱাৰে এইটো ভেৰি ভেৰি আনডেমক্ৰেটিক বুলি কোৱা হয় আৰু আনডেমক্ৰেটিক কেতিয়াও আকচুৱে কৰিব নোৱাৰে তো এই ক্ষেত্ৰত স্পষ্টকৈ ক'ব বিচাৰোঁ যে আমি কাকো যদি কিবা ক'ব লাগে আমি মেমৰেণ্ডাম দিম আমি লাষ্ট টাইমত আমি ছাৰ প্ৰমোদ ছাৰক লগ ধৰিছিলোঁ তেওঁৰ থ্ৰুদি গৈছিলোঁ কাৰণ গোৰ্খাৰ এটা ৰিপ্ৰেজেণ্টেটিভ হিচাপে তেওঁৱে আমাক সম্ভালিব লাগে কোনোবাই যদি এনে কয় তেওঁ নিজে আমাৰ লগ হৈ কোনে এইটো কামটো কৰিছে এই মানুহক ধৰা পেলাব লাগিব কাৰণ আমি লাহেকৈ সংগঠনৰ প্ৰতি আমি জাগ্ৰত হৈ সমাজক কেনেকৈ সুকলমে ল'ব লাগে এই ক্ষেত্ৰত আমি কাম কৰিবলৈ গৈ আছোঁ তো আমি আকচুৰ ফালৰ পৰা আমি স্পষ্টভাৱে ক'ব বিচাৰোঁ যে আমাৰ মানুহ তাতে লিপ্ত হ'ব নালাগে এইটো নহয় যে মই ডাইৰেক্ট আপুনি ক'ব নোৱাৰোঁ কাৰণ যদি ইনডাইৰেক্টলিও যদি কোনোবা আকচুৰ কোনোবা আছে তাক আমি বিহিত ব্যৱস্থা ল'ম আৰু যদি 3rd কোনোবাই লৈছে তাৰ প্ৰতিও আমি লক্ষ্য ৰাখি এজাহাৰ আমি দিছোঁ আৰু প্ৰশাসনক আমি তীব্ৰ ভাষালৈ ক'ব বিচাৰিছোঁ যে কোন মানুহজন ইয়াতে লিপ্ত হৈছে তাক উচিত ব্যৱস্থা কৰক ধন্যবাদ